हेलो फ्रेंड, आज माइना धुनु ब्लगले এটা নতুন ভিডিও লৈ আহিছো। আজি ধুনুৰ দেউতাক আহিছে। ধুনুৰ দেউতাকক বিৰাট লাজ কৰি আছে। কিয় বা লাজ কৰিছে? বহুত দিনৰ মূৰত দেখিছে কি জানি, সেইকাৰণে লাজ কৰিছে কি জানি। মই ওচৰতে আহা নাই। নাই তাই লবা। এই মা মই ধুনুক লাগি আছো। ধুনু ধুনুৱা बाबू अच्छे बाबू अच्छे itu babu babu अच्छे ये aku lagi anse itu babu kare ini nih babu babu lah ayo kita babu ada itu kar itu kar ada itu देता ढेर वस्तु anse ya काय पानी खाबो या काय पानी खाबो এনেকে দিব আই খাবো কে ও केरेला और आलू भाजी और या हल माछर केटा और লগত ভাজি ভাজি এনেকৈ ভাজি থৈ বনাম। ইয়াত থেকেৰা টেঙা পানীত ভিজাই থৈ দিছোঁ। এতিয়া টেঙা আঞ্জাখন হৈ গ'ল। এতিয়া ভাত খাব বহিছে। ধুনু আহা 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 ধুনু ভাত খাহি। ধুনু খাব দে এতিয়া ধুনু হৈ দে তোমাৰে কাহি সেইখন তোমাৰে কাহি। ভাত পানী খালোঁ। আমি এতিয়া ফুৰিবলৈ যাওঁ। ক'ত ফুৰিবলৈ যাওঁ আপোনালোকক দেখুৱাই আছোঁ। ধুনু ধুনুকে বহি ল'লা দেউতাৰ লগত। আমাৰ ইয়াতে নাম চলি আছে। আমি এতিয়া বৰপেটা ৰোডৰ বিশাল মাৰ্কেটত আহিলোঁ। এতিয়া ইয়াত কাপোৰ কিনিম। গম পাইছে পূজাৰ বতৰ। কি কি কিনিম আপোনালোকক দেখুৱাই আছোঁ। এইটো এইফালে ধুনুক লৈ বজাৰ কৰিব যাব নোৱাৰে। বাপৰে ধুনুৰ কি উৎপাত। এবাৰ বহিব এবাৰ মানে কি কৰিব। তাইৰ কাৰণে কাপোৰে চাব নোৱাৰি। দেউতাকে কাপোৰ চাই আছে। মই একো চোৱা নাই। তুমি দুষ্ট কৰি আছা। কাপোৰ কিনা হৈ গ'ল। এতিয়া কাউণ্টাৰত পইচাটো দি লওঁ। আৰু আমি এইবাৰ আমি আহিলোঁ চেণ্ডেলৰ দোকানত। ধুনুৰ কাৰণে চেণ্ডেল কিনিব আহিছোঁ। ভাল লাগছে এইবাৰ এইটো পিন্ধিবা। সাইজ দুটা একে ন? সেইটো সাইজ আৰু এইটো সাইজ একে দিছিল ন? জানো ঠিকে আছে। সেইটো পিন্ধিব দিছে দে। কোনটো কি কৈছা তুমি? কি সেইটো পিন্ধিম। কোনটো এইটো পিন্ধিম মানে লগৰটো লগৰটো পিন্ধিম। পিন্ধি চাব যে পিন্ধিছ
তাই মই প্ৰথম দুখ পোৱা নাই? এইবাৰ দুখ পাইছা ন তুমি দুখ পোৱা নাই? এইবাৰ দুখ পোৱা নাই ভাল লাগছে? নতুন ফোন ভাল লাগছে? আহা বাহিৰত নাযায় যা। এতিয়া আমাৰ কাপোৰ চেণ্ডেল কিনা হৈ গ'ল এতিয়া আমি খাবলৈ আহিলোঁ কিবা খাব এই তোমাৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ এয়া ধুনুৰ আৰু মোৰ কাপোৰখিনি দেখুৱাই দিলোঁ কি কি কাপোৰ কিনিলোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব ধুনু চেনেলযোৰা কেনেকুৱা লাগিছে মোৰ কাপোৰখিনি কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে পূজাৰ কাপোৰ এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব